নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চাদৰত পটি লগোৱা এটা ভিডিঅ'। একেবাৰে সহজ পদ্ধতিত দেখুৱাব লৈছোঁ আজি চাদৰত পটি লগাই। প্ৰথমে চাদৰত 6টা পটি থাকে, এয়া চাদৰৰ পৰা মই কাটি বেলেগ কৰি লৈ ল'ম। চাওক চাদৰৰ পৰা পটিকেইটা আঁতৰাই লৈছোঁ। ইয়াতে 6টা পটি আছে আৰু মাজেৰে আঁচডালেৰে মই ইয়াক সমানকৈ কাটি ল'ম। এয়া মাজেৰে চিন দিয়াই থাকে পটিকেইটা, সেই ধৰণে কাটি ল'লে হ'ল। এয়া চাওক গোটেইকেইটা পটি কাটি লৈছোঁ মই। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। পটি লগাবৰ বাবে চাদৰখনত মই দুয়োটা মূৰ এই ধৰণে মৰণি মাৰি ল'ম। চাদৰৰ দুয়োটা মূৰ এই ধৰণে দুভাঁজ কৰি মৰণি মাৰি ল'ম। এয়া মই আনটো ফালেও মৰণি মাৰি লৈছোঁ। এই ধৰণে মৰণি দুটা চিলাই ল'ম প্ৰথমতে, তাৰপিছত পটি লগাবলৈ আৰম্ভ কৰিম। তাৰপিছত 3টা পটি মই এই ধৰণে জইন লগাই ল'ম। চাদৰখনৰ এটা ছাইডত 3টা পটি আৰু আনটো ছাইডত 3টা পটি লগাই ল'ম। 3টা পটিৰ মাজেৰে মই এই ধৰণে ডবল চিলাই মাৰি জইন লগাই ল'ম। এয়া দেখুওৱা ধৰণে জইন লগাই ল'ব। এয়া মোৰ জইন লগাই হৈ গৈছে। পটিটোৰ ওলোটা ছাইডেৰে জইনটো এই ধৰণে দুভাঁজ কৰি মই সমানে ভাঁজ কৰি ল'ম, যাতে পটিটো লগাওঁতে ফুলি নাথাকে। চাদৰৰ আঁচলৰ ফুলখিনিৰ পৰা মই পটিটো লগাম। পটিটো পিছলি নাযাবৰ কাৰণে এটা পিন লগাই দিছোঁ। তাৰপিছত মই এটা ছাইডে ভিডিঅ'টোত দেখুওৱাৰ ধৰণে চিলাই লগাই ল'ম। এয়া পটিটো ভাঁজ কৰি লৈ চাদৰখনৰ ওপৰত লগাই চিলাই গৈ থাকিলে হৈ যাব। মন কৰিব যাতে পটিটো চাদৰৰ পৰা পিছলি নাযায়। এয়া চাওক জইনটো আৰু এবাৰ মই হাতেৰে ভালকৈ পিহি লৈ এয়া চিলাই লগাই লৈছোঁ। আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে। মই আনটো জইনো এই ধৰণে চিলাই লগাই লৈছোঁ। এয়া আঁচলৰ ফুলখিনিৰ লগত মিলাকৈ মই পটিটো সমানে কাটি ল'লোঁ। লৈ ভাঁজ এটা দি মই ইয়াক সমানে লগাই ল'ম। এয়া এটা ছাইডে চিলাই হৈ যোৱাৰ পিছত মই পিন এটা লগাই দিছোঁ, যাতে পটিটো নিজৰ জেগাত ৰৈ যায়। আনটো ছাইডেও মই পিনটো খুলি এই ধৰণে ভাঁজ কৰি চিলাই লগাই ল'ম। পটিটোৰ মূৰটো প্ৰথমতে মই এই ধৰণে চিলাই লগাই ল'ম। এতিয়া চিধা কৰি দি মই এইটো ছাইডেও চিলাই লগাই ল'ম। এই ধৰণে হাতেৰে ধুনীয়াকৈ বাকী কাপোৰখিনি সুমুৱাই দি পটিটোত চিলাই গৈ থাকিলে হৈ যাব। মন কৰিব চাদৰখন যাতে বেছি টানি নিদিয়ে পটিটোৰ সৈতে। জাষ্ট হাতখন দি এই ধৰণে চিলাই গৈ থাকিব, তেতিয়া পটিটো খুব ধুনীয়া ফিনিচিঙৰ সৈতে বহি যায়। এয়া চাওক মোৰ ইটো ছাইডো চিলাই হৈ গৈছে। এয়া এটা ছাইড মোৰ চিলাই হৈ গৈছে। মই আনটো ছাইডো সেই একে ধৰণে চিলাই ল'ম। প্ৰথমে ছাইডটো এই ধৰণে কাপোৰখন ভাঁজ কৰি লৈ চিলাইছোঁ। তাৰপিছত আনটো ছাইডেও এই ধৰণে কাপোৰটো ভাঁজ কৰি লৈ চিলাই ফিনিচিং কৰি দিছোঁ। এয়া চাওক
চাদৰৰ পটি লগোৱা মোৰ হৈ গৈছে। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টোৰ পৰা সুবিধা হ'ব। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই যায়। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।